ঐ বাজাজ স্কুটাৰ চলাই যাম মইনা ঐ তোৰেনো ঐ ঘৰলৈ ইণ্ডিকেটৰ জ্বলাই যাম মইনা ঐ তয়ে চিনি পাবলৈ চিকিমিকি গধূলি একা বেকা বাটেদি হঠাতে গৈ ওলামগৈ তোৰেনো ঐ পদূলিত মনৰ কথা খুলি কম মইনা ঐ দিবিনে ঐ সহাৰি দিবিনে মোক সহাৰি তই খুব ধুনীয়া আৰু আজি সকলোৱে দেখিলে মোৰ সৈতে কোন আছে মোৰ সৈতে আছে আজি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ান নমস্কাৰ সকলোকে আৰু লিকু খুব মৰমৰ ভাইটি আচলতে আৰু সদায় ফোনত আমাৰ কথা বতৰা হৈ থাকে চলি আছিল কিন্তু আমি দুইজনৰ সুবিধা মিলা নাছিলে কাৰণ লিকু মংগলদৈত থাকে মই ইয়াত থাকোঁ সি আহিলে মই নাথাকোঁ গুৱাহাটীত আৰু মই নাথাকিলে সি আহে এনেকুৱা হৈ আছিলে আৰু ফাইনেলি আজি ছমাহ জোৰা এটা যোগাযোগৰ অন্তত ফাইনেলি আজি আমি লগ পালোঁ আৰু এটা সুন্দৰ গানৰ জৰিয়তে আমি সকলো দৰ্শককে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল লিকু আছামিজ এণ্টাৰটেইনমেণ্টৰ মজিয়াল আৰু ৰাকেশ দা আপোনাকো স্বাগতম জনাইছোঁ ধন্যবাদ আৰু পোনপ্ৰথমে লিকুৰ যিসকল ছাবস্ক্ৰাইবাৰ্ছ আছে সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সবে চাই থাকক লিকুৰ যিসমূহ কণ্টেণ্ট থাকে আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তো কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব এতিয়া ৰাকেশ দা বহুতৰে ৰিকুৱেষ্ট আছিল আচলতে অসমৰ মোৰ ভিউৱাৰ্ছৰ ৰাকেশ ৰিয়ানক লাগে এটা ক্ৰেজ ৰাকেশ ৰিয়ানৰ যিটো মই দেখা পাইছিলোঁ আৰু ৰিকুৱেষ্টবিলাকত ফাইনেলি আজি ৰাকেশ ৰিয়ান আৰু এতিয়া আমি জানিম ৰাকেশ ৰিয়ান বৰ্তমানত তেখেতৰ আপকামিং প্ৰজেক্টছ যিহেতু আহি আছে যিহেতু মই মানে অকণমান গম পাওঁ পাৰ্চনেলি ক'ত কেনেকৈ ব্যস্ত হৈ আছে তেখেত এতিয়া বৰ্তমান অহাকালি মুক্তি পাব 30 নৱেম্বৰ 2019 তাৰিখে মুক্তি পাব মোৰ এই বছৰৰ যিটো আল্ট্ৰাচাউণ্ডৰ পিছত যিটো টাৰ্গেটেড ছং থাকে ৰাইজক নচুৱাবলৈ বা এটা ছিজনেল যিখিনি ফেষ্টিভ ছিজনৰ কাৰণে আমি কৰা হয় তো ফূৰ্তি এণ্টাৰটেইনমেণ্টৰ কাৰণে তো বাজাজ স্কুটাৰ নিশ্চয় প্ৰমোশ্যন পাই আছে ৰাইজে তো অহাকালি মুক্তি পাব তাৰপিছত এইটো মাইজান ভলিউম 4 হ'ব মোৰ এবাৰ মাইজান চিৰিজ থাকে মোৰ তো এবাৰ চতুৰ্থ মাইজান এলবামটোৰ তো মাইজানত এবাৰ দুটা গান কৰিছোঁ এটা হৈ গ'ল বাজাজ স্কুটাৰ যিটো অহাকালি মুক্তি পাব তাৰপিছত এটা বিউটিচিয়ান বুলি গান এটা কৰিছোঁ বিউটিচিয়ান এগৰাকীৰ প্ৰেমত পৰিলে কি হয় তো সেইটো গান খুব ডিচেম্বৰৰ চাগে 15 তাৰিখৰ ভিতৰত মুক্তি পাব তাৰপিছত বাজাজ স্কুটাৰ ভিডিঅ'টো মুক্তি পাব মোৰ বাৰ্থডে দিনাখন জানুৱাৰী 2 তাৰিখে গতিকে দৰ্শকসকল কম্পিউটাৰ ৰাকেশ ৰিয়ানৰ বাৰ্থডে জানুৱাৰী 2 তাৰিখ উইশ কৰিবলৈ পাৰিব আহি আছে যিহেতু হয় আৰু এতিয়া জানিম আমি ইতিমধ্যে এটা আপোনাৰ খুব ধুনীয়া গান এটা ৰিলিজ হৈ গৈছে চিকিমিকি বিজুলী আপোনাৰ মুন্মি ফুকন বা গতিকে ৰাইজৰ সঁহাৰি কেনেকুৱা ৰাইজৰ সঁহাৰি ভাল আৰু খুব ভাল পাইছে সেই ৰিদমটোত গান আগতে হৈছে না মই নাজানো মই কিন্তু শুনা নাছিলোঁ যিটো খুব সুন্দৰকৈ প্ৰণয় দত্তই সংগীত কৰিলে ৰেকিবুলৰ কথা হ'ল তাৰপিছত মই গাব চেষ্টা কৰিলোঁ আৰু মুন্মিৰ লগত প্ৰথম কাম মুন্মি ফুকনা মই কৰিছোঁ ৰাজু দাসৰ কৰিগ্ৰাফী তো ৰাইজে ভাল পাইছে আৰু যিসমূহ কমেণ্ট পাইছোঁ বা সকলোৰে ভালেই পাইছোঁ সকলোৱে ভাল পাইছোঁ বুলি কৈছে তাকে আৰু মই নিজে চাইছোঁ গানটো খুব ভাল লাগিছে গানটো এটা ইউনিক কনচেপ্ট মই ডান্স কৰিব চেষ্টা কৰিছোঁ তাতে বহুত বেছি ভাল লাগিছে আৰু এতিয়া যিহেতু নেক্সট আপকামিং অহাকালি ৰিলিজ হ'ব বাজাজ স্কুটাৰ টাইটেলটো শুনিলে এনেকুৱা লাগে কিবা ইউনিক এটা মানে টাইটেলটো কিবা ডিফাৰেণ্ট হয় টাইটেলটো ডিফাৰেণ্ট মানে কি হ'ল গানটো লিখিছে ক্ষীৰোদ দত্তই আৰু যোৱা বছৰ আল্ট্ৰাচাউণ্ডটো সিয়ে লিখা ক্ষীৰোদ দত্তই লিখা তো এবাৰ ক্ষীৰোদ তুষাৰ আৰু দীপাংকৰ তিনিজনে মিলি কৰিছে খুব সুন্দৰকৈ আৰু বিজয় শংকৰ সংগীত কৰিছে কিন্তু গানটো সৃষ্টি হোৱা আঁৰৰ কাৰণ কথাখিনি হৈছে তাৰ আগতে প্ৰায় 10-12টামান গান মোক দিলে ক্ষীৰোদে শুনাই আছে তো কিছুমান গান বেলেগে পচন্দ কৰি লৈ লৈছে তো কিছুমান গান মোৰ পচন্দ হোৱা নাই মানে মোৰ লগত মিলা নাই মই মানে নিজেই গানটোত যদি সোমাব পাৰোঁ বা নিজকে যদি বিচাৰি পাওঁ গানটোৰ মাজত তেতিয়াহে মই গানটো লওঁ তাৰপিছত ক্ষীৰোদে শেষত আৰু মই আশাবাদ দিলোঁ যে বোলো এইবাৰলৈ নহ'ব চাগে আৰু ক্ষীৰোদৰ পৰা গান লোৱা কাৰণ পচন্দ হোৱা নাই মোৰ গানবিলাক বা যিটো পচন্দ হৈছে অন্য লৈ লৈছে তাৰপিছত ক্ষীৰোদে এনেই শুনালে আৰু মই আৰু কিবা আছে যদি শুনোৱা ফোনতে শুনাইছে আৰু ঐ বাজাজ স্কুটাৰ চলাই যাম মইনা ঐ তোৰেনো ঐ ঘৰলৈ মই কৈছোঁ আচ্ছা বঢ়িয়া দেখোন তাৰ পিছৰখিনি
সি কৈছে ইণ্ডিকেটৰ জ্বলাই যাম মই ইণ্ডিকেটৰ কিয় জ্বলাই যাম সি কৈছে নহয় গধূলি সময়ত যাম ছোৱালীজনী চিনি নাপাবও পাৰে গতিকে সেইকাৰণে আমি ইণ্ডিকেটৰটো জ্বলাই যাম মই কৈছোঁ বাকীখিনি তুমি মোক শুনাব নালাগে লিখা আৰম্ভ কৰা এইটো গান এবাৰ কৰিম আমি আৰু এই গানটো ৰাইজে 100% ভাল পাব আৰু মোৰ নিজৰ জীৱনৰ লগত জড়িত আছিলে প্ৰথম ছোৱালীক চিঠি দিবলৈ মই বাজাজ স্কুটাৰখন লৈ গৈছোঁ আচলতে চবতকৈ ডাঙৰ টুইষ্ট সেইটোৱে কাৰণটো আৰু প্ৰথম তাইৰ ঘৰলৈ হওক বাজাজ স্কুটাৰখন খুব মানে মেমৰি আছে মোৰ ক্লাছ 7 মানৰ পৰা শিকিছোঁ মই ক্লাছ 6 মানৰ পৰা তো তাৰপিছত সেই এতিয়া বাজাজ স্কুটাৰৰ যিটো টুইষ্টটো আমি গম পালোঁ যে আপুনি চিঠি দিবলৈ মানে বাজাজ স্কুটাৰত গৈছিল এতিয়া যেতিয়া মানে বাস্তৱ জীৱনত তেনেকৈ যোৱা হৈছিল তাৰ অভিজ্ঞতাটো কেনেকুৱা আছিল মানে অভিজ্ঞতাটো ভালেই ডেফিনেটলি আৰু সেই সময়ৰ আৰু কি বুলি কয় এইটো প্ৰি মেচিয়ৰ্ড মানে ফুল্লি মেচিয়ৰ্ড নথকা যিখিনি প্ৰেম থাকে মানুহৰ জীৱনত ডেফিনেটলি সকলোৰে আছে ফানি ইনচিডেণ্টো থাকে আৰু খুব বেছি মানে এইটো জোচ এটা থাকে ন সেইখিনি সময়ত ভাল পোৱাটো মানে অলপ বেলেগ ধৰণৰ হৈ থাকে গতিকে সেইটো মানে ভাল পোৱাতকৈ বেছি ক'ৰবাত অলপ এট্ৰেকশ্যনবিলাক বা ক'ৰবাত অলপ দিখাৱা বাজিবিলাক অলপ বেছি থাকে সেইটো বয়সত তো তেনেকৈ বাজাজ স্কুটাৰখন চলাই ভাল লাগে একদম ছানগ্লাছ পিন্ধি যাওঁ আগতে আৰু তো সেইটোৱে আৰু বাজাজ স্কুটাৰত ডেফিনেটলি হেৰি কৰিব নোৱাৰিলোঁ কি কয় তো তথাপিও চেষ্টা কৰোঁ মানে তাতেই যেতিয়া বাইক চলাই মই বাজাজ স্কুটাৰ চলাই যাওঁ এতিয়া ৰাকেশ দা যেতিয়া গান এটা আহে গানটোৰ প্ৰথম দুটামান লিৰিক্স শুনিলে গম পোৱা যায় গানটো হিট হ'ব যে আপোনাৰ যেতিয়া আল্ট্ৰাচাউণ্ড আহিছিল নিশ্চয় সেইটো তেনেকুৱাকৈ এটা অনুমান কৰিছিল বাজাজ স্কুটাৰতো তেনেকুৱা এটা নতুনত্বক লৈ এনেকুৱা অনুমান কৰিছে নেকি আপুনি ডেফিনেটলি মানে এটলিষ্ট মানে শুনিলে যিহেতু ইমান বছৰ এক্সপিৰিয়েঞ্চ গোটালোঁ প্ৰায় 2007-8 চনত মোৰ প্ৰথম গানটো মুক্তি পাইছিলে তথাপি ৰাইজে বাৰু একেবাৰে আঁকোৱালি ল'বলৈ টাইম লাগে ষ্ট্ৰাগল পিৰিয়ড বহুত গ'ল কিন্তু আজি প্ৰায় 11-12 বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা মানে এটলিষ্ট শুনিলে অলপ গম পাওঁ যে মানুহে নিজকে এটেচ কৰিব পাৰিব এই গানটোৰ লগত বা মানুহে ভাল পাব গানটো দৰ্শকে ভাল পাব সেইটো শুনিলে অলপ আন্দাজা লগাব পাৰোঁ আজিকালি গতিকে ভাবিছোঁ সেই ধৰণে আৰু মিউজিকটো খুব সুন্দৰকৈ বিজয় কৰিছে প্ৰথম মিউজিকটোৱে ভুম ভুম পিট পিট ভুম ভুম পিট পিট কিবা বস্তু এটা লগাইছে খুব ধুনীয়াকৈ তো সেইকাৰণে লাগিছে এই বস্তুখিনিয়ে মানুহক এট্ৰেক্ট কৰিব আৰু ৰাইজে ডেফিনেটলি গানটো ভাল পাব যেন লাগিছে নিশ্চয় ভিডিঅ' শ্বুটিঙৰ কাম ভিডিঅ' শ্বুটিঙৰ কাম আৰম্ভ হোৱা নাই এতিয়ালৈকে অডিঅ'টো ৰিলিজ দিয়াৰ পিছত হ'ব আৰু ভিডিঅ'টো শচীনে কৰিব শচীন বৰুৱাই কৰিব আৰু অসমৰ খুবেই এগৰাকী মোহময়ী অভিনেত্ৰী এতিয়া নম্বৰ 1 বুলি ক'লেও ভুল নহয় তো তেওঁক কাজ কৰা হৈছে এইটো লাহেকৈ ৰাইজে গম পাব মানে এতিয়ালৈ ছাছপেন্সত আছে আৰু খুব বেছি ভাল পাব যদিও মোৰ খুব ভাল বা হয় তথাপিও মানে বাজাজ স্কুটাৰৰ পিছত বহাজনী এতিয়ালৈ ফাইনেল হৈ আছে খালি ডিছক্লোজ কৰা নাই মই কথাটো হয় হয় গতিকে খুব বেছি জানি ভাল লাগিল আচলতে আপোনাৰ এনেকুৱা এটা আল্ট্ৰাচাউণ্ডৰ পাছত যিহেতু আপুনি আশাবাদী যে আল্ট্ৰাচাউণ্ডৰ দৰে এটা হিউজ বাজ এটা ক্ৰিয়েট কৰিব অসমত গতিকে আমিও আশাবাদী আৰু আশা কৰোঁ দৰ্শকসকলে আল্ট্ৰাচাউণ্ডক যিধৰণে মৰম দিলে কাৰণ আল্ট্ৰাচাউণ্ড এতিয়া 2019 চনত মুক্তি পোৱা চবতকৈ বেছি ভিউ হোৱা গান হৈ আছে আৰু অসমীয়া একদম যেতিয়াৰ পৰা ওলাইছে তেতিয়াৰ পৰা চবতকৈ হায়েষ্ট ভিউ হোৱা গান আল্ট্ৰাচাউণ্ড হৈছে এতিয়া 23 মিলিয়ন হ'লে 2,30,00,000 মানুহে এতিয়ালৈকে চাইছে গতিকে যথেষ্ট সেইখিনি আশীৰ্বাদ পাইছোঁ ৰাইজৰ পৰা আৰু আশা কৰিছোঁ বাজাজ স্কুটাৰক তেনেকৈ মৰম দিব নিশ্চয় আমিও আশাবাদী বাজাজ স্কুটাৰ আপুনি মাইজান চিৰিজ আৰু এই গানটো খুব হয় তাৰ লগতে আৰু জানিব বিচাৰিম এই চিৰিজটোৰ আৰু আহিবলগীয়া কিবা গান আৰু এটা গান আছে বিউটিচিয়ান বুলি একচুৱেলি এইটো গান অপূৰ্ব মোহনৰ আৰু সংগীত পলাশ গগৈয়ে কৰি আছে এই গানটোৰ কনচেপ্টটো অকণ বেলেগ এই গানটো প্ৰথমতে হৈছিল আচলতে আমাৰ পিছত বাজাজ স্কুটাৰটো আগবাঢ়িলে এইটো অলপ পিছ পৰি ৰ'ল তো বিউটিচিয়ান গানটো হৈছে এগৰাকী বিউটিচিয়ানৰ যিখিনি বিহেভিয়াৰ্ছ যিখিনি কেৰেক্টাৰিষ্টিক্স ৰাতিপুৱাই 8টা বজাত স্কুটিখন লৈ মই সচৰাচৰ দেখি থাকা আৰু মোৰ ঘৰ যিটো তিনিচুকীয়া কাকপথাৰ তো বিউটিচিয়ান বিউটি পাৰ্লাৰ যিসকল আছে তো ৰাতিপুৱা প্ৰায় 8-8:30 বজাত ধুনীয়াকৈ ৰেডি চেডি হৈ চাকৰিয়াল মানুহৰ নিচিনা একদম ধুনীয়াকৈ সেইটো এটা খুব ভাল চাকৰি বাৰু তো স্কুটিখন লৈ ছানগ্লাছ পিন্ধি খুব আৰু নিজে খুব ধুনীয়া থাকে ন বিউটিচিয়ানবিলাক খুব ধুনীয়াকৈ সজাই মেলি থাকে ৰাখে নিজকে তো যায় বিউটি পাৰ্লাৰলৈ আৰু সেই গোটেই বস্তুবিলাক আচলতে মগজত ৰাখি অপূৰ্বে খুব সুন্দৰকৈ লিখিছে সেইটো এক লাইন গাই দিওঁ তুমি শুনি ভাল পাবা ঐ ভণ্টি বুলি প্ৰথম চিনাকি
ওই ভন্টি বুলি প্ৰথম চিনাকি হ'ল পিছলে প্ৰেয়সী হ'ল পিছলে প্ৰেয়সী মেছেজ কৰিলে মৰমতে মাতিলে হাই ৰাকেশ ৰিয়ান ওই চাকৰিয়াল বুলি ফুটনি মাৰে জান কথাই প্ৰতি মাৰে জান কথাই প্ৰতি পিছতহে জানিলুং লগৰবোৰক সুধিলুং তাই হেনো বিউটিচিয়ান তাই ঘৰ ক'ত কি সোধাই নাই লগ কৰাও হোৱাই নাই লগৰবোৰক সুধিলুং লগৰবোৰক শুনিলো দাদা 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 ওই তাই হেনো বিউটি তাই হেনো বিউটি তাই হেনো বিউটিচিয়ান বঢ়িয়া 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 আচলতে এটা কথা ৰাকেশ দা গানটো শুনাৰ পাছত মোৰ মনত প্ৰশ্নটো আহিলে আল্ট্ৰাছাউণ্ড যেতিয়া বনাইছিলে তাত আছিলে গানটোত ৰাকেশ ৰিয়ান বিউটিচিয়ানত আছে ৰাকেশ ৰিয়ান আচলতে ৰাকেশ ৰিয়ানৰ এই চিক্ৰেটটো কি আপুনি যে ৰাকেশ ৰিয়ান তাত ইউজ এইটো মই ইউজ কৰা নহয় আচলতে এইটো যিজনে লিখে তো ক'ৰবাত বিউটিচিয়ানৰ লগত ৰাকেশ ৰিয়ান মিলি গৈছে গানকেইটাৰ ছাকচেছৰ এইটো এটা চিক্ৰেট হ'ব পাৰে নাজানো কিন্তু ৰাকেশ ৰিয়ানৰ কিনো বেমাৰ সোমালে আল্ট্ৰাছাউণ্ডত ওলোৱা নাই তো সেইটো মানে এতিয়া কাৰোবাৰ বেমাৰ হ'ল বুলি এতিয়া কাক আমি পইণ্ট কৰি ক'ম মোৰ বেমাৰ হ'ল বুলি ক'বলৈ সৰুৱে মানে ওই মোৰ বেমাৰ হ'ল ক'বলৈ দিগদাৰ হয় গতিকে ধুনীয়াকৈ মোৰ নামটো যাতে খাপ খালে সেইকাৰণে নামটো ভৰাই দিয়া গ'ল আৰু এইবাৰো বিউটিচিয়ানৰ লগত ৰাকেশ ৰিয়ানটো খাপ খাই পৰিছে আৰু ইনফেক্ট এই বাজাজ স্কুটাৰ গানটোতো আছে ছেকেণ্ড অন্তৰাটোত একদম শেষৰ ফালে তো সেইটোৱে আৰু গতিকে জানি ভাল লাগিল মাৰজান ভলিউম 4ৰ দুটা গীতৰ বিষয়ে ৰাকেশ দাই আমাক জনালে আৰু যি ধৰণে আপোনাৰ যোৱা গীতবোৰসমূহক অসমৰ ৰাইজে আঁকোৱালি ল'লে ঠিক তেনেদৰে বাজাজ স্কুটাৰ আৰু বিউটিচিয়ান গানটো একেধৰণে অসমৰ ৰাইজে আঁকোৱালি লওক আৰু যিহেতু 30 তাৰিখ অহাকালিতো বাজাজ স্কুটাৰে অসমৰ মানে ৰাস্তাত নিশ্চয় চলিব আৰম্ভ কৰিব আৰু গতিকে আমি এতিয়া পেট্ৰল চেট্ৰল ভৰাই আছো পেট্ৰল ভৰাই থকা সাৰ্ভিসিং কৰিছো কাইলৈ এৰি দিম আৰু খুব বেছি স্পীডত খুব ভাল ধৰণে মানে ৰাইজৰ মাজত চলিব বুলি আমি আশাবাদী আচলতে মোৰ গান নহয় ৰাইজৰ কাৰণে কৰিছো ৰাইজৰ গান গতিকে ৰাইজলৈ আগবঢ়াই দিছো আৰু মানে তেওঁলোকে যিখিনি মোক মৰম দিছে এই মৰমৰ এটা মোৰ গিফ্ট আৰু এইটো ৰাইজৰ কাৰণে গতিকে জানি বহুত ভাল লাগিল ৰাকেশ দা আপোনাৰ আপকামিং প্ৰজেক্টখিনিৰ বিষয়ে নিশ্চয় দৰ্শকে জানিলে আৰু খুব ভাল ধৰণে আঁকোৱালি ল'ব আৰু অনাগত ভিডিঅ'বোৰত আমি আৰু আপোনাৰ লগত সংগতি থকা বিভিন্ন বিষয়ৰ ওপৰত কথা পাতিম কিন্তু এইটো ভিডিঅ'ত নহয় দৰ্শকসকল তেতিয়াহ'লে ৰাকেশ ৰিয়ানৰ বিষয়ে আৰু কিছু কথা জানিবলৈ আপোনালোকে চাই থাকক মোৰ অনাগত ভিডিঅ'বোৰ থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ